So namaste, good Modicare morning leaders. Good Modicare morning. Good Modicare morning. Yes, good Modicare morning. So আজি বহুত দিনৰ মূৰত আমি আকৌ এবাৰ আমি বহুত হাই ডিমান্ডৰ পিছত আমি আজি আমাৰ জুম ষ্টেচন এজ ইউজুৱেল যেটা আমি আগতে কৰি আহিছিলো আমি অৰ্গানাইজ কৰিছো আৰু এবাৰ ফাৰ্স্ট টাইম আমাৰ মাজত আমি ফ্ৰেশ নিউ লিডাৰ্স আমি যি সকলক আমি দেখা পাইছো তেখেতসকলৰ এজন ৰাইজিং ষ্টাৰ হ'বলৈ গৈ আছে আমাৰ টিম ৰয়েল ক্ৰাউনৰ ফালৰ পৰা সো আমি ইনভাইট কৰি আনিছিলো আৰু আজিৰ যিটো সেশন সুপাৰ সানডে ইমিউনিটি বুষ্টিং সেশন আমি হিচাপে নামকৰণ কৰিছিলো and yes definitely আজি আমাৰ টপিকটো হৈছে ওয়েলনেস ক্যাটেগৰি আমি সকলোৱে জানো যে ওয়েলনেস কিহৰ কাৰণে লাগে ওয়েলনেস ইন এভৰি হোম হেলথ ইজ ওয়েলথ আমি সকলোৱে জানো পঢ়ি আহিছো আগৰ পৰাই আৰু সেইভাবে আজি আমি আমাৰ ওয়েলনেস ক্যাটেগৰিৰ ওপৰত আমি 4-5 জন লিডাৰ্স আমি বাছি উলিয়াইছিলো আৰু ওয়ান বাই ওয়ান মই কল কৰিম ওয়ান বাই ওয়ান সো বেছি পলম নকৰি আৰু যেহেতু আমি অলৰেডি কৈছো যে আমাৰ আজি এই সেশনটো আমি আমাৰ ইউটিউব চেনেল আমি তাতে সেভ কৰি ৰাখিম আৰু পাছলৈ হয়তো আমাৰ যেতিয়া আমাৰ ডাঙৰ মিটিংছ হ'ব সেমিনাৰছ হ'ব তাতে আমি দেখুৱাব পাৰিম সো আমাৰ অলৰেডি ৰেকৰ্ডিং চলি আছে আৰম্ভণিৰ পৰা আপোনালোকে দেখা পাইছে স্ক্ৰিনৰ ওপৰত ৰেকৰ্ডিং হৈ আছে আৰু ৰেকৰ্ডিং আমাৰ কৰি আছে আজি আমাৰ এসিডি সিনিয়ৰ এক্সিকিউটিভ ডাইৰেক্টৰ মিস্টাৰ মেঘমলৰ গোস্বামী স্যাৰ তেখেত আমাৰ লাইভ আছে আৰু বেছি পলম নকৰি আৰম্ভ কৰিব গৈছো আৰু ফাৰ্স্ট অফ অল মই কল কৰিম from Jorhat City, Mrs. Pranti Sikha Borua Baido, আৰু তেখেতে আজি কিনো তেখেতে wellness product ওপৰত টেষ্টিমনি আগবঢ়াব আহক so over to you Pranti Sikha Borua. Good Modicare morning. Good Modicare morning. মই Pranti Sikha মোৰ ঘৰ যোৰহাটত মই যোৱা 2021 ৰ সেপ্টেম্বৰ মাহত মই ভাৰতৰ প্ৰথম ডাইৰেক্ট সেলিং কোম্পানী Modicare লগত জড়িত হৈছিলো আৰু মই জড়িত হৈছিলো Modicare ওয়েল প্ৰডাক্টৰ গুণাগুণৰ সম্পৰ্কে গম পাই যে বহুত ভাল প্ৰডাক্ট আছে সেই কথা গম পাই মই জড়িত হৈছিলো আৰু মই সকলোলৈকে অশেষ ধন্যবাদ জনাইছো আজি এই টেষ্টিমনি প্ৰগ্ৰামটোত মোক এই মানে প্ৰডাক্টৰ বিষয়ে ক'বলৈ সুবিধা দিয়াৰ বাবে মই আপোনালোকৰ আগত প্ৰথমতে কম Modicare অমৃত শক্তিৰ কথা কিয়নো মই প্ৰথমতে অমৃত শক্তি ব্যৱহাৰ কৰিছিলো মোৰ বহুত গেছৰ প্ৰবলেম আছিল আৰু পেটৰ অন্যান্য কিছুমান সমস্যা আছিল সেই মই অমৃত শক্তি ব্যৱহাৰ কৰিছিলো আৰু অমৃত শক্তি ব্যৱহাৰ কৰি মই সঁচাকৈ 100% ৰিজাল্ট পাইছো মই অমৃত শক্তি দিনে দুবাৰকৈ ব্যৱহাৰ কৰিছিলো আৰু কৰাৰ পিছত মোৰ গেছৰ প্ৰবলেম সঁচাকৈ নাইকিয়া হৈ গৈছে আৰু এসিডিটি প্ৰবলেম আছিল সেইবিলাকো নাইকিয়া হৈ গৈছে আৰু মই খোৱা বস্তু যিকোনো আগতে মই খাব পৰা নাছিলো কিন্তু এতিয়া মই বাহিৰত কিবা এটা খালো মোৰ অপকাৰ কৰাটো মানে আগৰ দৰে হোৱা নাই এতিয়া মই একেবাৰে ভাল পাইছো বুলি কলো বহাই কোৱা নহব গটিকে Modicare এই অমৃত শক্তি মই আপোনালোককো ব্যৱহাৰ কৰিবলৈ কওঁ তাৰ পিছত মই ব্যৱহাৰ কৰিছিলো ডিটক্স মই এই কাৰণে ব্যৱহাৰ কৰিছিলো কিয়নো মোৰ অলপ ডাইজেষ্ট সিস্টেমটো মোৰ খুব ভাল নাছিল আৰু মোৰ যেতিয়া ভোক লাগে মই তেতিয়া যিমানটো মই খাব লাগে আসলতে মোৰ যিমানটো প্ৰয়োজন কিন্তু মই সিমান খাব নোৱাৰো অলপ খালে মোৰ কি হয় বহুত খোৱাৰ নিচিনা অনুভৱ হয় আৰু বহুত দিগদাৰি লাগে সেই কাৰণে মই ভাবিলো যে অমৃত শক্তিৰ লগতে যদি মই ডিটক্স ব্যৱহাৰ কৰো তেতিয়া হয়তো মই আৰু বেছি ফলাফল পাম আৰু সঁচাকৈ মই যোৱা 2021 ৰ অক্টোবৰ মাহৰ পৰা মই ডিটক্স ব্যৱহাৰ কৰিছো আৰু এতিয়া মই সঁচাকৈ মই খুব লাইট ফিল কৰো আৰু মোৰ আগৰ যেটো সমস্যা আছিল যে ভোক লাগিলে মই প্ৰয়োজন মতে খাব নোৱাৰো অলপ খোৱাৰ পিছতে মোৰ বহুত পেটটো ভৰা যেন লাগে এতিয়া কিন্তু নহয় এতিয়া মই অনুভৱ কৰিছো মোৰ ভোকটো আগতকৈ বাঢ়ি গল আৰু মই যিমানটো লাগে সিমানটো খাব পাৰো আৰু একো অসুবিধা নাপাও এতিয়া মই লাইট ফিল কৰো সঁচাকৈ আৰু ডিটক্সত খুব ভাল বস্তু আসলতে আছে নিম আছে ত্ৰিফলা আছে মহাভিংগৰাজ আছে আৰু বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন দ্ৰব্যৰে ডিটক্স তৈয়াৰ কৰা হৈছে আৰু অমৃত শক্তিটো ঠিক তেনে ধৰণেই আমাৰ একেবাৰে পৰিচিত কিছুমান বস্তুৰে তৈয়াৰ কৰা হৈছে কফুৰ আছে পদিনা জনি আৰু তেনে ধৰণৰ বিভিন্ন বস্তুৰে তৈয়াৰ কৰা হৈছে গটিকে আমি সকলোৱে Modicare এই ওয়েল প্ৰডাক্টখিনি যদি ব্যৱহাৰ কৰো মই ভাবো আমি বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰিম
আৰু আমাৰ কিবা এটা সমস্যা হলেহে যে আমি এই প্ৰডাক্ট বিলাক ব্যৱহাৰ কৰিব লাগে তেনে নহয় আমাৰ সমস্যা হোৱাৰ আগতেই যদি আমি ব্যৱহাৰ কৰো তেতিয়া মই ভাবো আমি সদায় নিৰোগী হৈ থাকিব পাৰিম মই মডিকেয়াৰৰ আৰু এটা খুব সুন্দৰ প্ৰডাক্ট ব্যৱহাৰ কৰিছো সেইটো হৈছে কাৰ্ডিও এক্টিভত অৰ্জুন গছৰ ছালৰ গুৰি আছে আৰু ডালিম আছে শংখভস্ম আছে অশ্বগন্ধা আছে আৰু বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন দ্ৰব্য আছে সাধাৰণতে কাৰ্ডিও এক্টিভ হাই প্ৰেছাৰ হাৰ্টৰ প্ৰব্লেম থাকিলে বহুত ফলাফল পোৱা যায় কিন্তু এনে নহয় যে হাই প্ৰেছাৰ বা হাৰ্টৰ প্ৰব্লেম থাকিলেহে খাব লাগে এনে নহয় আমি একো প্ৰব্লেম নাথাকিলেও আমি খাব পাৰো কিয়নো এইবিলাক হৈছে আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী আৰু মোৰ অলপ কোলেষ্ট্ৰলৰ অকল প্ৰব্লেম আছিলে অলপ কোলেষ্ট্ৰল লেভেলটো বাঢ়ি আছিলে মই কিন্তু ডাক্তৰী দৰবখন আছিলো ডাক্তৰে মোক দৰব দিছিল মই তেতিয়া এদিন কাৰ্ডিও এক্টিভৰ বিষয়ে পঢ়িলো তেতিয়া দেখিলো যে মই দৰব ব্যৱহাৰ নকৰো ডাক্তৰী দৰব মই এই কাৰ্ডিও এক্টিভ ব্যৱহাৰ কৰি চাওঁচোন আৰু মোৰ 100% বিশ্বাস আছিল যে কাৰ্ডিও এক্টিভে মোৰ কোলেষ্ট্ৰলৰ লেভেল সম্পূৰ্ণ নৰ্মেল কৰি দিব তাৰ পিছত মই আজি 5 মাহ ধৰি কাৰ্ডিও এক্টিভ ব্যৱহাৰ কৰি আছো আৰু আজি এসপ্তাহ হৈছে মই কোলেষ্ট্ৰলৰ লেভেলটো টেষ্ট কৰাইছিলো আচৰিত হ'ব মোৰ এতিয়া সম্পূৰ্ণ নৰ্মেল হৈ আছে তেতিয়া মোক ঘৰত আচৰিত হৈছে সবে কৈছে যে কেনেকৈ হল মেডিসিন নোখোৱাকৈ মই তেতিয়া কৈছো যে গড মিৰাকলছ ভগৱানৰ আশীৰ্বাদ পালো আৰু মই কাৰ্ডিও এক্টিভ পাই গলো আজি মোৰ সঁচাকৈয়ে মডিকেয়াৰৰ ৱেল প্ৰডাক্টত চমৎকাৰী গুণ আছে আৰু যাদু আছে মই ভাবো আমি সকলোৱে মডিকেয়াৰৰ এই ৱেল প্ৰডাক্ট বিলাক ব্যৱহাৰ কৰিব লাগে কিয়নো ভাৰতবৰ্ষত বিভিন্ন ঔষধি গুণসম্পন্ন গছ-গছনিৰে ভৰি আছে অথচ আমি সেইবোৰ পাহৰি আমি বহুত সাইড ইফেক্ট থাকে বুলি জানিও আমি সদায় এলোপেথিক দৰব বিলাক ব্যৱহাৰ কৰো আমি বিশেষ প্ৰয়োজন হলে এলোপেথিক দৰব ব্যৱহাৰ কৰিব লাগিব কিন্তু সামান্য কিবা প্ৰব্লেম এটা হলে আমি কেতিয়াও এলোপেথিক দৰব ব্যৱহাৰ কৰিব নালাগে আৰু আমাৰ নিজৰ বাৰীতেই থকা গছ বনেৰে তৈয়াৰ কৰা এই দ্ৰব্যবোৰ মই ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজন বুলি মই ভাবো ধন্যবাদ মই আজি এই তিনিটা প্ৰডাক্টৰ বিষয়ে কলো ফেন্টাস্টিক এক্সিলেন্ট বাইদেউ এক্সিলেন্ট মই কৈছো আৰু এটা জুৰে ফলপা দিছো এন্ড থ্যাংক ইউ ভেৰি মাচ খুব ধুনীয়াকৈ টিকেটে টু দা পইণ্ট আমাৰ ৱেলনেছ কেটেগৰী ষ্টাৰ্টিং ফ্ৰম অমৃত শক্তি ডিটক্স এণ্ড কাৰ্ডিও এক্টিভ কিহৰ কাৰণে তেখেতে ব্যৱহাৰ কৰিছে কি গুণাগুণ পাইছে তেখেতে ধুনীয়াকৈ আপোনালোকৰ সন্মুখত আগবঢ়ালে সো ওয়ান্স अगेन থ্যাংক ইউ ভেৰি মাচ মিছেছ প্ৰান্তিশিখা বৰুৱা বাইদেউ আৰু নেক্সট মই yes থ্যাংক ইউ ভেৰি মাচ নেক্সট মই ইনভাইট কৰিম again from Jorhat Mrs. Dipali Borthakur over to you তেখেতে আজি কি wellness product লৈ আহিছে আমি শুনুচোন আহক over to you Dipali Borthakur Good Modicare morning. Good Modicare morning. নাম দীপালি বৰঠাকুৰ মোৰ ঘৰ যোৰহাটত মই আজি মডিকেয়াৰৰ দুটা প্ৰডাক্ট লৈ আহিছো এটা তুলসী এটো এটা তুলসী লৈ আহিছো তুলসীৰ গুণাগুণৰ বিষয়ে কৈ শেষ কৰিব বাইদেউ আপোনাৰ মিউট হৈ গৈছে সৰি মোৰ আহি গল সৰি দেই তুলসী আমাৰ গোটেই শৰীৰৰ যিমান বিলাক আমাৰ আনুষংগিক অসুখ বিসুখ এইবিলাক গোটেইখিনি দূৰ কৰে গোটেইখিনি টক্সিন গোটেই শৰীৰৰ টক্সিন খিনি ওলাই যোৱাত সহায় কৰে ইয়াৰ তুলসী মডিকেয়াৰৰ এই তুলসী টেবলেটটোৰ এটা টেবলেটত 150টা তুলসী পাতেৰে বনোৱা হৈছে এটা গোটেইখিনি গোটেই যিমান বিলাক তুলসী মানে পোৱা যায় আমাৰ প্ৰাকৃতিকভাৱে তৈয়াৰী গছ বিলাকত যিবিলাক তুলসী পাত পোৱা যায় সেই তুলসী পাত বিলাকৰ পৰা গোটেই তুলসী পাতেৰে এইখিনি বনোৱা হৈছে এটা টেবলেটত 150টাকৈ পাতেৰে আমাৰ তুলসী টেবলেটটো বনোৱা হৈছে ইয়াৰ পৰা মই তুলসী টেবলেটটো ব্যৱহাৰ কৰি যেহেতু মই এষ্টমা পেচেণ্ট হয় এষ্টমা পেচেণ্ট হোৱাৰ বাবে মই এইটো কথা ক'ব পাৰো যে তুলসী ডিটক্স আৰু ননি আমাৰ মডিকেয়াৰৰ এইকেইটাই মোৰ সুস্থ কৰি ৰাখিছে আৰু তুলসীটো বিশেষকৈ অকল এষ্টমা বুলি নহয় চৰ্দি কাহ জ্বৰ পানী লগা আপোনাৰ মেটাবলিজিম সিস্টেমটো ঠিকে ৰাখে
তারপৰি স্কিনৰ কিবা প্ৰবলেম থাকিলে স্কিনত যে কোলা দাগ হয় সেইবিলাকো নাইকিয়া কৰে আৰু স্কিন তারপৰি চকুৰ কাৰণেও ভাল আৰু বিশেষকৈ ইয়াত আৰু এটা কথা আছে কি আমাৰ ঠাণ্ডাৰ পৰা গৰমৰ পৰা ঠাণ্ডালৈ যাওঁতে যিটো সুৰসুৰীয়া কাহ হয় সেই কাহটো হোৱাৰ আগতেই যদি তুলসী টেবলেট ব্যৱহাৰ কৰা যায় তেতিয়াহলে সেইটো কেতিয়াও নহয় ইয়াৰ সেইটো হয় আৰু এটা কথা হয় কি আমি তুলসীক আমাৰ হিন্দু পূজা কৰা হয় আৰু বিশেষকৈ তুলসীক আমি মা বুলি কওঁ মা মানে সিকিউৰড আৰু মা বুলি কোৱাৰ লগে লগেতো আমাৰ যিকোনো প্ৰবলেমেই হওক মায়ে সলভ কৰিব গতিকে এই তুলসী টেবলেটটোৱেও যিকোনো শৰীৰৰ প্ৰবলেমেই নাইকিয়া কৰিব পাৰে তাৰপিছত মই আকৌ এটা লৈ আহিছো কেলছিয়াম মডিকেয়াৰ কেলছিয়ামটো লৈ আহিছো এটো কেলছিয়ামটো তেনেকে আমাৰ মই নিজে ব্যৱহাৰ কৰিছো মই সকলোখিনি মডিকেয়াৰ প্ৰাইভেট প্ৰডাক্টে মই ব্যৱহাৰ কৰো এটো কেলছিয়ামটোৱে আমাৰ বিশেষকৈ মই ব্যৱহাৰ কৰা আজি 3 মাহ মান হল কন্টিনিউয়াছলি মই ব্যৱহাৰ কৰিছো মোৰ আঁঠুৰ বিষ আছিলে ভৰি গেৰুৱাৰ বিষ আছিলে এবিলাক নাইকিয়া কৰিছে তারপরে মোৰ যিবিলাক যেটো মানে আমাৰ একচুয়ালি 30 ইয়াৰ্ছৰ পাছতটো আমাক সকলোকে ক্যালসিয়াম লাগেই আৰু যেটো মানে আমাৰ মহিলাৰ সকলৰ মেনোপজৰ সময়ত যিমান বহুত ক্যালসিয়াম আমাৰ দৰকাৰ হয় মেনোপজৰ সময়ত বহুত আমাৰ ক্যালসিয়াম নোহোৱা হয় শৰীৰত আৰু হাড় বিলাকৰ মাজৰ যেটো মানে জেল হেতু শুকাই যায় এই ক্যালসিয়ামটো ব্যৱহাৰ কৰিলে হেবিলাকৰ পৰা মুক্তি পাব পাৰি আৰু মই সেই যিবিলাক হাড়ৰ মানে জোৰাৰ প্ৰবলেম জোৰাৰ বিষ হয় কেতিয়াবা হেতু ভাল হয় আৰু আৰ্থ্ৰাইটিছ যুগতো ইয়াৰ দৰকাৰ এখিনি এটো গতিকে মই যথেষ্টখিনি ভাল পাইছো আৰু মই সকলোকে পৰামৰ্শ দিম যে মডিকেয়াৰ কেলছিয়াম আৰু তুলসী এই দুইটা ভালদৰে ব্যৱহাৰ কৰক এই দুইটাই কিয় গোটেই মডিকেয়াৰত আমাৰ যিখিনি ওয়েলনেস প্ৰডাক্ট আছে প্ৰত্যেকটো প্ৰডাক্টে প্ৰত্যেকটো অসুখৰ কাৰণে দৰকাৰী আৰু ইয়াৰটো কিছুমান প্ৰডাক্ট এনেকুৱা হয় এটা দুটা নহয় বহু ৰোগৰ কাৰণে উপকাৰী ইয়াৰ যেটো কেৰালা জামু জুসটো মই এটা দেখাব পাৰিলোহেঁতেন অলপ আগতে মোৰ এজন কাস্টমাৰে হঠাতে দুটা বটল আছিলে লৈ গলহি মই সেইকাৰণে দেখাব নোৱাৰিলো কেৰালা জামু জুসটো হিমালয়ৰ নামনিত আমাৰ অৰ্গেনিক পদ্ধতিয়ে তৈয়াৰ কৰা হয় কেৰালা জামু জুসৰ পৰা মানুহৰ ডায়াবেটিস নিৰাময় হৈছে সম্পূৰ্ণ নিৰাময় হৈছে বুলি মই এতিয়াই নকওঁ বাৰু মোৰ তিনিজনেটো প্ৰায় 2 নম্বৰটো ব্যৱহাৰ কৰিছে আৰু বাকি 5 জন মানে প্ৰথমটো ব্যৱহাৰ কৰি আছে গতিকে লাহে লাহে মই গোটেই ভালকে ক'ব পাৰিম কিন্তু ভাল হয় হেতু ঠিক কথা আগতেও মই শুনিছো বা ইয়াতো আমি গম পাও গতিকে সেই মডিকেয়াৰ যেটো কেৰালা জামু জুস হেতু সকলোকে ব্যৱহাৰ কৰিবলৈ মই পৰামৰ্শ দিও কাৰণ হেতুৱে আমাৰ সুগাৰ প্ৰবলেমটো নাইকিয়া হোৱাত সহায় কৰে আৰু বিশেষ মই নকও ইমানখিনিয়ে কলো ধন্যবাদ Thank you very much, Mrs. Dipali Borthakur Baido. খুব ধুনীয়াকৈ তেখেতে আজি আপোনালোকৰ সন্মুখত দেখিলে আগবঢ়ালে আমাৰ ওয়েলনেস তুলসী আৰু ক্যালসিয়াম প্লাস তেখেতে শেষত আমাৰ যেটো কাৰেলা জামুন জুস তেখেতৰ ওপৰত তেখেতে বক্তব্য আগবঢ়ালে আৰু ফেন্টাস্টিক হৈছে খুব ধুনীয়া তেখেতে কৰিছে আজি প্ৰথমবাৰৰ বাবে তেখেতে আজি কৰিছিল আমাৰ এই ওয়েলনেস সেশনটোৰ মানে টেস্টিমনি হিচাপে সো বহুত ধুনীয়া লাগিছে আসলতে আজি আমি যেটো আমি অৰ্গানাইজ কৰিছিলো যোৱাকালি সাজেষ্ট কৰিছিলে মিস্টাৰ মেকমলাৰ গোস্বামী ছাৰে তেখেতে বিচাৰিছিলে যে এটা ওয়েলনেস সেশন হওক আৰু হেমতে আজি আমি অৰ্গানাইজ কৰিছিলো ইনভাইট কৰিছিলো তেখেতসকলক আৰু এটা ৰাতিৰ ভিতৰতে যদি মই ভুল নহয় এটা ৰাতিৰ ভিতৰতে তেখেতে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিছে গোটেই কেইজন লিডাৰছে আৰু খুব ধুনীয়াকৈ আগবঢ়াই নি আছে সো থ্যাংক ইউ ওয়ান্স अगेन মিসেস দীপালি বৰঠাকুৰ আৰু নেক্সট মই ইনভাইট কৰিব বিচাৰিছো ফ্ৰম নৰ্থ গুৱাহাটী মিসেস হিনামণি দাস আহকচোন তেখেতে আজি কি প্ৰডাক্টৰ ওপৰত তেখেতে টেস্টিমনি আগবঢ়াব সো ওভাৰ টু ইউ মিসেস হিনামণি all of you. Good Modicare morning. Good morning, all of you. মোৰ নাম হিনামণি দাস আৰু মই নৰ্থ গুৱাহাটীৰ পৰা কৈছো আৰু মই জয়েন কৰা দিন হোৱা নাই 2021 ডিসেম্বৰত মই জয়েন কৰিছিলো আৰু জয়েন কৰাৰ পিছতে মই সকলো মানে কি প্ৰডাক্ট আছে আমাৰ গোটেইখিনি অলপমান বুজিলো দেখিলো তাৰ ভিতৰত মোৰ ওয়েলনেসটো খুব মানে পছন্দৰ হ'ল কাৰণ ওয়েলনেসটো আমি এইটো এটা যেহেতু সাপ্লিমেন্ট হয় আৰু আমি সকলোৱে জানো সাপ্লিমেন্টটো সম্পূৰ্ণ ন্যাচাৰাল বস্তু দি বনোৱা হয় আমাৰ যিবোৰ আশে পাশে
বস্তুখিনি থাকে যিখিনি আমি পতককে বিচাৰি নাপাওঁ আমি সকলোৱে জানো গতিকে এইটো সাপ্লিমেন্ট হয় যিটো আমাৰ টেবলেট আকাৰত বনোৱা হৈছে তাৰে ভিতৰত মই আজি ক'বলৈ লওঁ প্ৰথমতে ব্ৰাহ্মী এইটো ক'বলৈ ওলাইছো এইটো ব্ৰাহ্মীটো মই মানে মোৰ হাজবেণ্ডৰ খুব মানে টোপনি ৰাতি নহয় তেওঁ আধা ৰাতিৰ পৰা খাৰে থাকে টোপনিটো নহয় আৰু আমি সকলোৱে জানো যে ব্ৰাহ্মীটো শাকটো যিটো আমাৰ মেমৰি পাৱাৰ বঢ়ায় আৰু আমাৰ ব্ৰেইনটো খুব মানে নিউট্ৰেল কৰি ৰাখে যিহেতু সেইটো মই গম পাই মই তেওঁক ব্ৰাহ্মীটো আনি দিলো আমাৰ মডিকেয়াৰৰ আৰু তেওঁক এইটো যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা তেওঁ কেইদিনমান খাই উঠি মোক ৰিজাল্টটো দিছে যে 3 দিনমান খাই উঠি তেওঁ ক'লে যে নেক্সট ডে 3 দিনৰ পিছত মই তেওঁক সোধা নাই তেওঁ নিজেই কৈছে যে ব্ৰাহ্মী দিয়া মোৰ টোপনিটো আহা হৈছে একেদিনমানৰ পৰা এইটো তেওঁ মোৰ ৰিজাল্টটো মানে মোৰ ভাল লাগিছে যিহেতু মই নতুন হয় যিহেতু মই এইটো তেওঁক দিছো আৰু তেওঁ যিটো মানে ৰিজাল্ট দিছে মোৰ খুবেই ভাল লাগিছে আমি সকলোৱে জানো আমাৰ যেতিয়া মাইণ্ডটো ফ্ৰেছ থাকে আমাৰ টোপনি আহে আমি খুব ৰিলেক্স ফিল কৰো আমি সকলোৱে জানো গতিকে কাৰোবাৰ যদি আৰু প্ৰব্লেম আছে আপোনালোকৰ টোপনিৰ সকলোৱে এইটো ব্ৰাহ্মীটো ব্যৱহাৰ কৰিব পাৰে ব্ৰাহ্মীটো খুব ভাল হয় যিহেতু আমাৰ শাকটো ব্ৰাহ্মী শাকটোৰ পাত আৰু গাগজ এইটোৰ এক্সট্ৰেক্টটো দি বনোৱা হয় সেইটো কাৰণে মানে খুব ভাল ব্ৰাহ্মীটো আমি সকলোৱে জানো যিহেতু গতিকে সকলোৱে ব্যৱহাৰ কৰক আৰু নেক্সট মই ক'বলৈ ওলাইছো টাৰ্মাৰিক আৰু কেলচিয়াম টাৰ্মাৰিক আৰু কেলচিয়ামটো আমি সকলোৱে জানো যে হালধি কেঁচা হালধিটো আমি সকলোৱে জানো বিষৰ কাৰণে খুব ভাল আমি সৰুৰ পৰা শুনি আহিছো যে বিষ হৈছে কেঁচা হালধি পিচি গাখীৰৰ লগত খোৱা তেনেকে আমি শুনি আহিছো কেঁচা হালধিটো বিষৰ কাৰণে ভাল এতিয়া আমি সব সময়ত আমি নাপাওঁ নহয় জানো কেঁচা হালধিটো গতিকে এতিয়া আমাৰ কাষত এইটো মডিকেয়াৰত এইটোৱে ভাল আমি যিহেতু টাৰ্মাৰিকটো আছে আমি বিষৰ কাৰণে আমি কেঁচা হালধিটো সময় খুব কম সকলোৰে আজিকালি এলাহো গতিকে পিচি খোৱাতকে আমাৰ যিহেতু সাপ্লিমেন্টটো আছে সেইটো আমি সকলোৱে খাবলৈ পাৰো নিশ্চয় আৰু মোৰ মাৰ মানে খুব হাতৰ গাঁঠিৰ আঁঠু মাৰ আঁঠু এটা ভাঙা গতিকে তেওঁ অলপমান বিষ থাকে আৰু হাতৰ বিষ গতিকে মই মাক টাৰ্মাৰিকটো আৰু কেলচিয়ামটো আনি দিছিলো তেওঁ মানে কেলচিয়ামটো আৰু টাৰ্মাৰিকটো খাই তেওঁ বহুতখিনি ভাল পাইছে আগতকে আৰু কাৰণ আমি সকলোৱে জানো আমাৰ হাড়িৰ কাৰণে কেলচিয়ামটো খুবেই ভাল টাৰ্মাৰিকটোও ভাল টাৰ্মাৰিকটো কেঁচা হালধিটো বিষত ভালেই গতিকে মোৰ মায়ে দুইটা একেলগে ব্যৱহাৰ কৰি তেওঁ খুব ভাল ৰিজাল্ট পাইছে আৰু মোৰ গতিকে তেওঁ বিচাৰে এইটো আৰু মই বিষ কৰি থাকিলে যিহেতু মোৰো ভাল নালাগে মই বিচাৰিলে মই নিদিওঁ তেওঁক আৰু খাই আগতকে বহুতখিনি আৰাম পাইছে আৰু সকলোকে মই কওঁ আমাৰ যিহেতু এলোপেথিক মেডিচিন যিখিনি আছে সেইখিনি আমাক সাইড এফেক্ট কৰে আমি সকলোৱে জানো সাইড এফেক্ট কৰে বুলি গতিকে সাপ্লিমেন্টবোৰ আপোনালোকে ইউজ কৰি চাওক সাপ্লিমেন্টবোৰ ইউজ কৰিলে যিহেতু কোনো ধৰণৰ আমাৰ এইটো নেচাৰেল বস্তু দি বনোৱা হয় কোনো ধৰণৰ সাইড এফেক্ট নাপায় খুব ভাল ৰিজাল্ট পাব খুব ভালেই হয় যিহেতু আমাৰ প্ৰত্যেকটো ইলনেছৰ প্ৰত্যেকটো বস্তুৱে ভাল গতিকে আপোনালোক মই নিজে মোৰ ফেমিলিটো ব্যৱহাৰ কৰি আছে আপোনালোকেও ব্যৱহাৰ কৰক এইখিনিয়ে মই বাৰু ইমান বেছিকে আৰু নকওঁ এইখিনিতে মই সামৰিছো Thank you very much, Mrs. Hinamoni Das. খুব ধুনীয়াকৈ তেখেতে কম সময়ৰ ভিতৰতে তেখেতে অলৰেডি কৈছে যে তেখেতৰ বেছি দিন হোৱা নাই মডিকেয়াৰ আৰু খুব কম সময়ৰ ভিতৰতে তেখেতে বহুতখিনি আপগ্ৰেড কৰিছে প্ৰডাক্ট ব্যৱহাৰ কৰিছে সেলফ ইউজ কৰিছে শ্বেয়াৰিং কৰিছে আৰু তেখেতে আজি আমাৰ মাজত তেখেতে ক'লে যে ৱেলনেছ কেটেগৰীত তেখেতে যি 3টা প্ৰডাক্ট আজি আপোনালোকৰ সন্মুখত আগবঢ়ালে ধুনীয়াকৈ তেখেতে 2টা পইণ্ট কৰিছে আপোনালোকে সাজেষ্ট কৰিম যদি আপোনালোকে তেখেতে কোৱা প্ৰডাক্ট কিটা যদি আজিলৈকে ব্যৱহাৰ কৰা নাই আপোনালোকে প্লিজ কাইন্ডলি ব্যৱহাৰ কৰক আপোনালোকে নিজে ইয়াৰ ৰিজাল্টছ খিনি সোনকালে পাব সো ওয়ান্স अगेन থ্যাংক ইউ ভেৰি মাচ মিসেস হিনামণি দাস আৰু নেক্সট মই ইনভাইট কৰিব বিচাৰিছো আৰু এগৰাকী লিডাৰ अगेन ফ্ৰম নৰ্থ গুৱাহাটী she is none other than Mrs. অঞ্জনা ৰায় বৰা সো বাইদেউ আহক আপোনাক নিমন্ত্ৰণ জনাইছো আৰু তেখেতে আজি কি প্ৰডাক্ট লৈ আহিছে আহক শুনুচোন সো ওভাৰ টু ইউ মিসেস অঞ্জনা Good Modicare morning to all of you. Good Modicare morning. মই নৰ্থ গুৱাহাটীৰ বাসিন্দা হয় মই এজনী হাউচৱাইফ কি হ'ল
শুনা পাই আছে নে পংকজ? হয় বাইদেউ শুনি আছো, আপুনি কন্টিনিউ কৰিব পাৰে। থ্যাংক ইউ। মই নৰ্থ গুৱাহাটীৰ বাসিন্দা হয়, মই এজন হাউচ ৱাইফ হয়। মই এবছৰ মানে হ'ল আজি মানে মডিকেয়াৰত জইন কৰা। তাৰপিছত মোৰ প্ৰডাক্টটো গোটেইখিনিয়ে ভাল লাগে, গোটেইখিনি উপকাৰ পাইছো। তাৰ ভিতৰত মই আজি ক'বলৈ বিচাৰিছো ননী জুচৰ বিষয়ে। ননী জুচ বিষয়ে মানে মই এইখিনিয়ে ক'ম, আৰু এটা ননী জুচ এবিধ ননী ফলৰ পৰা আৰু বহুত কিবা কিনি ধৰ সেয়া দ্ৰব্যৰ পৰা প্ৰস্তুত কৰা হৈছে। আৰু মই ননী জুচ খাই মানে বহুতখিনি উপকাৰ পাইছো। মই এটা সময়ত মানে ৰাতি টোপনি অহা নাছিলে, মানে বহুত এলাহ ভাৱ হৈছিলে, খুব দুৰ্বল এটা মানে ফিল হৈছিলে। কিন্তু ননী জুচ যেতিয়া মোৰ মানে ননী জুচ যেতিয়াৰ পৰা মই ইউজ কৰিবলৈ ল'লো, তেতিয়া মোৰ মানে ৰাতি টোপনি অহা যিটো মোৰ প্ৰব্লেম আছিলে সেইখিনিও মোৰ চল্ভ হ'লে। তাৰপিছত মোৰ এলাহ ভাৱটো লাহে লাহে মোৰ নাইকিয়া হ'ল, মানে এটা এক্টিভ আহিলে। তাৰপিছত সেইখিনি আৰু গোটেইখিনিয়ে মানে ভাল। তাৰ ভিতৰত মই ননী জুচটো মই ইউজ কৰি মানে বহুতখিনিয়ে উপকৃত হৈছো। এইখিনিয়ে। Yes, thank you very much, Mrs. অঞ্জনা ৰায় বৰা। খুব ধুনীয়াকৈ তেখেতে আমাৰ যিটো ৱেলনেছ কেটেগৰী ননী জুচ তেখেতে ব্যৱহাৰ কৰি আহিছে যোৱা 1 বছৰৰ পৰা। আৰু তেখেতে নিজে ইয়াৰ পৰা যিখিনি বেনিফিটছ পাইছে আপোনালোকে হয়তো শুনা পাইছে। আৰু ইয়াত থকা যিসকল লিডাৰ্ছ, যিসকলে আজিলৈকে আমাৰ যিটো ননী জুচ ব্যৱহাৰ কৰা নাই, কাইণ্ডলি সাজেষ্ট কৰিছো আপোনালোকে যদি পাৰে আপোনালোকে এই মাহত বিলিং কৰিব পাৰে। আমাৰ ধুনীয়া তাতে 60% BV আছে, আপোনালোকে ব্যৱহাৰ কৰক। আপোনালোকে নিজে বেনিফিটছখিনি ইয়াৰ দ্বাৰা গম পাব। সো ওয়ান্স এগেইন থ্যাংক ইউ ভেৰি মাচ মিছেছ অঞ্জনা ৰায় বৰা। আৰু শেষৰ গৰাকী লিডাৰ, আজিৰ এই সেশনটোৰ শেষৰ গৰাকী লিডাৰ মই ইনভাইট কৰিব বিচাৰিছো আগেইন ফ্ৰম যোৰহাট, মিছেছ ৰুমি শৰ্মা। আহক তেখেতে আজি কি ৱেলনেছ প্ৰডাক্টৰ ওপৰত তেখেতে আজি টেষ্টিমনি আগবঢ়ায় শুনোচোন। সো ওভাৰ টু ইউ মিছেছ ৰুমি শৰ্মা। গুড মডিকেয়াৰ মৰ্নিং। গুড মৰ্নিং মৰ্নিং। নমস্কাৰ, মোৰ নাম ৰুমি শৰ্মা, যোৰহাট। মই এগৰাকী মডিকেয়াৰ কনচালটেণ্ট। আজি মই মডিকেয়াৰৰ এটা প্ৰডাক্টৰ ওপৰত ক'বলৈ ওলাইছো, সেইটো হৈছে ডিটক্স। ডিটক্সটো মই খাই আছো, মই খাই বহুত ভাল পাইছো এইটো ডিটক্সটো খাই পেলাই। এইটো ডিটক্স, ইয়াত 60টা টেবলেট থাকে। ইয়াতে নিম, চিৰতা, ত্ৰিফলা, ভিংগৰাজ এনেকে 8টা উপকৰণ দি পেলাই এইটো তৈয়াৰ কৰা হৈছে। এইটো আমাৰ শৰীৰত এনেকুৱা ধৰণে কাম কৰে, আমাৰ শৰীৰত যিবিলাক পেটৰ ভিতৰত যিবিলাক অলাগতিয়াল বস্তু থাকে সেইবোৰ বাহিৰ কৰি দিয়ে। ইয়াত ত্ৰিফলা যিটো আছে, ত্ৰিফলাটোৱে আমাৰ লিভাৰ চাফা কৰে। কালমেঘ আছে, ৰোহিক বুলি এটা আছে। এই মানে লিভাৰটো চাফা কৰে, আমাৰ পেটৰ ভিতৰখন যিমান লেতেৰা হৈ থাকে ই চাফা কৰি দিয়ে। মই খাইছো এইটো খাইছো, ইয়াৰ লগত আৰু ননী জুচটো খাইছো। মোৰ যিহেতু পাইলছৰ অলপ প্ৰব্লেম আছিলে, মই পাইলছৰ প্ৰব্লেম এইটো খাই বহুতখিনি আৰাম পাইছো। আৰু মোৰ ঘৰতো খাইছে, ঘৰতো খাইও বহুত ভাল পাইছে। মই আনকো দিছো, আনেও এইটো ব্যৱহাৰ কৰিছে, কৰি বহুত ভাল পাইছে। এইটো খোৱাৰ আধা ঘণ্টাৰ আগত খাব লাগে, এটাকে টেবলেট। এইটো চুলি, ছাল আৰু কিছুমান মাইকী মানুহৰ অসুখৰ কাৰণেও, যিবিলাক কিছুমানৰ মাহেকীয়া গণ্ডগোল থাকে, মাহেকীয়াৰ কিছুমান দুখ থাকিলে সেইবিলাকৰ কাৰণেও, কফৰ কাৰণেও বহুত ভাল কাম দিয়ে এই ডিটক্সটোৱে। গতিকে মই এই ডিটক্সটোৰ ওপৰতে ইমানখিনিয়ে ক'বলগীয়া আছিল, আৰু বৰ বিশেষ ক'বলগীয়া নাই। ধন্যবাদ থাকিল। থ্যাংক ইউ ভেৰি মাচ মিছেছ ৰুমি শৰ্মা ফ্ৰম যোৰহাট। আপোনালোকে ধুনীয়াকৈ দেখা পাইছে তেখেতে কি ধুনীয়াকৈ যিটো তেখেতে ব্যৱহাৰ কৰি আহিছে আমাৰ ৱেলনেছ কেটেগৰী ডিটক্স, কিহৰ কাৰণে ব্যৱহাৰ কৰিব লাগে তেখেতে ব্যৱহাৰ কৰি আহিছে, কি তেখেতে বেনিফিটছ পাইছে
গোটেইখিনি তেখেতে কৈছে খুলি পিনে আৰু আকৌ এবাৰ কৈছো যিসকল লিডাৰ্ছ আমাৰ মাজতে যি উপস্থিত আছে যদি আপোনালোকে আমাৰ ৱেলনেছ কেটেগৰী ডিটক্স যদি আজিলৈকে ব্যৱহাৰ কৰা নাই কাইণ্ডলি আপোনালোকে ব্যৱহাৰ কৰক আৰু আপোনালোকে নিজে ইয়াৰ পৰা উপকৃত হ'ব বেনিফিটছ খিনি সোনকালে পাব ঠিক আছে খুব ধুনীয়া এটা সেশন আজি আমি উপভোগ কৰিলো ষ্টাৰ্টিং ফ্ৰম প্ৰান্তিশিখা বৰুৱা বাইদেউ ফ্ৰম যোৰহাট দীপালী বৰঠাকুৰ বাইদেউ ফ্ৰম যোৰহাট then Hinamoni Das from North Guwahati Anjana Rai Bora from North Guwahati and ending with Mrs. Rumi Sharma from Jorhat বহুত ধুনীয়া তেখেতসকলে আজি আমাৰ মাজত গোটেইখিনি ৱেলনেছ কেটেগৰীৰ ওপৰত তেখেতসকলে টেষ্টিমনি আগবঢ়ালে আৰু ইয়াৰ পিছতে আমাৰ মাজত যিসকল লিডাৰ্ছ আজি উপস্থিত আছে তেখেতসকলক মই সাজেষ্ট কৰিম বা ইনভাইট কৰিব বিচাৰিছো যে ওৱান বাই ওৱান আপোনালোকে নিজৰ ফালৰ পৰা নিজে আনমিউট কৰিব পাৰে কৰি পিনে আপোনালোকৰ কেনেকুৱা লাগিল আজিৰ এই সেশনটো উপভোগ কৰি কিবা যদি ফিডবেক আছে আপোনালোকে দিব বিচাৰে বা কিবা যদি সাজেশনছ আছে আপোনালোকে আগবঢ়াব পাৰে ওৱান বাই ওৱান so can we go to feedback session